এখন শাক বৰলবা ইমান ঘৰৰ জিকা আহা এই ওপৰতো আছে এফালে ইয়াতো আছে শাক বৰলবা বলে এবাৰ পলা কেনেকুৱা লাগিছে দেউতা নিয়নি কৰি নমস্কাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল আৰু প্ৰায় এতিয়া 9টাই বাজিলে সেই 9টা বজাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু কিনো পাৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আজি ভাবিছোঁ মই আপোনালোকক একদম বেলেগ বস্তু এটা দেখুৱাম অকণমান পিছত দেখুৱাম বাৰু কি বস্তু আপোনালোকক পিছত দেখুৱালে গম পাব বাৰু কি বস্তু দেখুৱাম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল পাব তেন্তে বলক আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কিনো দেখাব পাৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিম আৰু মাহঁত আছে এতিয়া পথাৰত মানে আমাৰ লাই মূলা এনেকৈ সিঁচিছিলে ওলাইছে এনেকৈ নিয়নি কৰি আছে জংঘল হোৱাৰ কাৰণে বলকচোন যাওঁ চাই আহোঁগৈ আৰু কিনো কৰি আছে মা আছে দেউতা আছে আৰু ককা এজনো আছে বলক দেখুৱাম আপোনালোকো দেখুৱাম বলক আমাৰ পথাৰৰ পৰা আহোঁগৈ বতৰটো আজি ইমানেই ধুনীয়া ৰ'দো নাই বৰষুণো নাই দেখিছে নাই কিমান ধুনীয়া ভাল লাগিছে বতৰটো বহুত ভাল লাগিছে আজি ওচৰতে ৰুই নহয় বাৰু দেখুৱাই আছোঁ সেয়া চাওক সেয়া নিয়নি কৰি আছে শাক চাক সৰুকৈ ওলাইছে পুলি এইবিলাক নিয়নি কৰি আছে চাওক মা ককা এজন এই লাই শাক চাওক লাই শাক কি ধুনীয়া চাওক এইখিনি চব লাই শাক চাওক আৰু এইফালে কোমোৰা লাগি আছে ইয়াতো জিকা বাৰী এখন আছে আমাৰ জিকা লাগি আছে নে চাওক দেখিছেনে বাৰু ঘৰতো আছে জিকা গছ মানে ঘৰৰখিনি এনে ওচৰতে খাবলৈ ওচৰতে লগাই দিছে আৰু এনেকৈ মানে ফটককৈ ছিঙি আনিব পৰাকৈ খাবলৈ পৰা এইখিনি পথাৰত আছে এইখিনি এতিয়া দেউতাই নিব চাগে বজাৰলৈ ছিঙিব আজি বহুত লাগি আছে একদম পথাৰত আহিছোঁ এতিয়া আৰু এইখিনি এতিয়া এইবিলাক বুঢ়াই হ'বগৈ আৰু এতিয়া দেউতাই ছিঙিব আজি ছিঙি তাত দি থৈ আহিব দোকানত আৰু অথনি যে মই কৈছিলোঁ আপোনালোকক আজি বেলেগ বস্তু এটা দেখুৱাম বুলি আৰু থাম্বনেইলটোত চাই চাগে গম পাইছে মই কি বস্তুৰ কথা কৈছোঁ আৰু কৈ দিওঁ তথাপিও ভাবিছোঁ পিছত দেখুৱাম বাৰু কি বুলি কয় বৰলবা ইমান ডাঙৰ বৰলবা মই নিজে আচৰিত হৈছোঁ মানে আগতে দেখা নাই কেতিয়াও ইমান ডাঙৰ বৰলবা মৌবা দেখিছোঁ কিন্তু বৰলবা যে ইমান ডাঙৰ হয় মই সেইটো দেখা নাই তাকে ককাজনে পাৰিব মানে এনেকৈ পাৰিবলগীয়া নহৈছিলে তথাপিও পাৰিবলগীয়া হৈ গ'ল আৰু কিহলে কি তাত মানে কচু আছে তাৰপিছত আৰু হেৰি হালধি গছ আছে মানে দেউতাই এনেকৈ কচু খান্দিবলৈ যাওঁতে সেই বৰলবাটো দেখিলে মানে অকণমানৰ কাৰণে দেউতাক কামোৰা নাই তাকে সেই বৰলবাত থাকিলেতো হেৰি নহ'ব কচু চচু খান্দিব নোৱাৰিব আৰু হেৰি হালধিও খান্দিব নোৱাৰিব সেইকাৰণে মানে বৰলবাটো পাৰিবলগীয়া হ'ল নহ'লে ইভাগে এনেকৈ পৰা মানে মতলবত নাছিলে বাৰু বেয়া লাগিছে তথাপিও পাৰিবলগীয়া হৈ গ'ল উপায় নাই কি কৰিব এতিয়া দেউতাই পাৰিলে দেউতা আৰু ককা এজনে দেখুৱাই আছোঁ বলক আপোনালোকো এনেকৈ নিয়নি কৰে কেনেকুৱা লাগিছে দেউতা নিয়নি কৰি এফালে আকৌ দেউতা আহিলে
মিচিকাই হাঁহি আছে জিকা ছিঙিব এতিয়া জিকা কাটিছে মই কৈছিলোঁ নহয় দেউতাই জিকা কাটিব বজাৰলৈ লৈ যাব বুলি মানে দোকানত দিবলৈ এয়া জিকা জিকা কাটিছোঁ লোকেল জিকা তাজা জিকা খাবলৈ ভাল পাব আৰু এতিয়া ময়ো ছিঙো জিকা কেইটামান দেউতাক সহায় কৰি দিওঁ এনেকৈ থৈ যাম আৰু এইপিনে আছে এইটো জিকা এই ওপৰত আছে ওপৰবিলাক ঢুকি নাপায় পিছত ডাং লগাই পেলাই পাৰিব লাগিব ঘৰতে খাব লাগিব ইফালে এয়া জিকা দেউতাক সহায় কৰি দিছোঁ জিকা কিমান জিকা খাব লোকেল জিকা অৰ্গেনিক মেডিচিন নাই ঘৰৰ জিকা আহা এই ওপৰতো আছে এফালে ইয়াতো আছে এইয়া চাপ কাঁচিখন দেখাই দিবি কাঁচি দি কাটিছোঁ কাঁচি দিয়ে কাটিছোঁ আৰু আহিব আমাৰ ঘৰলৈ জিকা লৈ যাব চব্জি লৈ যাব কাক কিমান লাগে নদেখা এই আগলৈ আগত ব'ল আগত আৰু আগত আছে দেই এই ওপৰৰখিনি হেৰি কৰি পাৰিব লাগিব ন দীঘল ডাং এডালত লগাই ব'ল আগত জিকা তাজা জিকা আৰু আছে এইফালে আমাৰ দেহাও আহি পালেহি ন দেহা তুমি জিকা ছিঙিছা নি অ দেহা দেহা মানুহ জিকা ছিঙিছা চাওঁ সেনেকৈ নিছিঙে চাওঁ এনেকৈ নিছিঙে জিকা চব একেলগে গোটাবলৈ টুকুৰি এটা লৈ অহা হ'লে ভাল আছিলেচোন আগতে ছিঙি লওঁ জিকা বুলিয়ে নহয় সকলোবোৰ চব্জিয়ে লগায় আমাৰ চব কৰে এতিয়া আলু লগাব আলু লগাব এতিয়া কবি চব কৰে আমাৰ পথাৰখন চাওক না কিমান ডাঙৰ চাওক কিমান ডাঙৰ চাৰিওফালে অকল সেউজীয়া কিমান ডাঙৰ পথাৰ চাওক পাৰিলা বাবা ইমান ডাঙৰ জিকা ছিঙি আহিলা বাবা ইমান ওপৰত আছে চাওক কিবা হেৰি দীঘল লাঠিডাল লৈ পিনি লগাব পাৰি আৰু এতিয়া মাহঁত চবে পথাৰতে আছে মানে লাইমনি আৰু এতিয়া মোৰ পাল পৰিছে ভাত বনোৱা তেনেকৈ যাওঁ ভাতকেইটা বনাই লওঁগৈ ভাতকেইটা বনাই আকৌ আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া প্ৰায় আবেলি হ'ল আৰু এতিয়া বেঙেনা ছিঙি আছোঁ আমি এইফালে বেঙেনা এইফালে আমাৰ দেহা ছিঙিলে বেঙেনা ইয়াত থৈ দিয়া আমি এতিয়া গৈ আছোঁ বৰল পাৰিবলৈ দেখিছ এইটো ইফালে এইখন জ্বলাই দিব এইখন চাক বৰলৰ পৰা বলে এবাৰ পলাই এবাৰ পলাই পলা 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 এবাৰ পলা পলাই এবাৰ কামুৰিব বইলে কামুৰিব
আহিছে চাওঁ হা কিমান ডাঙৰ বা দেখি পাইছে নে নাই ওচৰৰ পাই দে এখন চাক বৰলৰ বা ইমান ডাঙৰ বৰশী পাতিবনে চাওক বৰল চাওক কিমান ডাঙৰ চাওক খাই এটা বনাই খাব চব্জি হৈ গ'ল এক চব্জি হৈ গ'ল চব্জি আধা কেজি মান ওলাব ইয়াৰ জুচ বৰল পাৰিলোঁ দেখিছে নাই ইয়াত যে ৰস ওলাইছে এইটো ক'ত এটা মহটোহে ৰস ওলাই বৰলটো মধুটোহে ৰস ওলাই এইটো মধু নহয় নহয় এইটো বৰল বৰলৰ ৰস নাই অঁ বৰল হে বৰল সেইটো আৰু কুন্দুৰো ৰস নাই কোনটো বেছি ডেঞ্জাৰ এইটো নে সেইটো সেইটো নহয় কুন্দুটো বেছি